তাল গাছে তাল ধরবে না তো তোমার বুধা ধরবে। অকল লৰাখিনিহে জানে ৰাতিপুৱা কেৱল সূৰ্যই নুঠে লগত আৰু এটা বস্তু উঠে। ঠিকে কৈছা মাইনা, তুমি কিন্তু বহুত স্মার্ট হয়। তুমি কবাচোন মোক তুমি ৰাতিপুৱা কেইবাৰ লোৱা নহল, তুমি কেনেকৈ জানিলা? क्या बात ये बात है? अरे सर क्या बात? এইটো কথা সঁচা, কিন্তু সকলোৰে ৰাতিপুৱা এনেকুৱা হৈ উঠে আৰু এইটো কৰোঁতে মই এইটো বেমাৰ হৈ গ'ল গাইজ। আপোনালোকে জানে মই এইটো অপাৰেশ্যন কৰিছোঁ, সেইকাৰণে কেইদিনমান মই ভিডিঅ' দিব পৰা নাই, সেইকাৰণে মই কৈছোঁ। মই এটা ভিডিঅ' দি দিছোঁ, আপোনালোকে চাব, আৰু মোৰ এইটো দেখাই দিছোঁ তাতে। আপোনালোকে যদি চোৱা নাই তাত যায় আপোনালোকে চাব, একদম ধুনীয়াকৈ পাই যাব মোৰ এইটো বেমাৰ হৈছিল। এইটো বা হ'ব গাইজ, নেক্সটত বলা। আমরা পড়াশোনা করব না, আমরা কি করব বান্ধবী? আমরা বিয়ে করব। গেলা মাইনা, তোমাৰ এতিয়া দুডাল দাঁতে পৰা নাই, তুমি এতিয়া বিয়া কৰিবলৈ খুজি আছা। তোমাৰ অকলে এইটো কৰা উচিত কি? কিন্তু তুমি বিয়া কৰিবলৈ খুজি আছা, ক্লাছ 7ত পঢ়া হয়তো। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। ঠাণ্ডা লাগিছে তোমাৰ কম্বল উৰি লোৱা, ঠাণ্ডা লাগিছে তোমাৰ কম্বল উৰি লোৱা, তথাপিতো যদি গুছানে ঠাণ্ডা, এটা কাম কৰা, মোকে বিয়া পাতি লোৱা। কেলা এতিয়া অসমটোৱে চেঞ্জ হৈ গৈছে। সৰু সৰু ছোৱালীবিলাকে এতিয়া বিয়া কৰিবলৈ খোজে। সিহঁতে কিহৰ গেৰা, সিহঁতে বিয়া কৰিবলৈ খোজে। সিহঁতে বাপৰ টকা খাব, ঘূৰিব ফুৰিব, ৰাস্তাত কেলা খাই থাকিব। কি বিয়া কৰিব লাগে? ঠাণ্ডাৰ দিন হ'লে আমি আছো ন, আমাৰ লগত থাকিবা তোমালোকে, টেনশ্যন নাই, আহিবা মোৰ ওচৰত। अंजलि, मैं तुम्हें भूल जाऊं ये हो नहीं सकता, और तुम मुझे भूल जाओ ये मैं होने नहीं दूंगा। বলো তো ওইসব করার সময় ছেলে না মেয়ে কে বেশি আনন্দ পায়? আচ্ছা মাইনা, তুমি এতিয়া ডাইৰেক্ট সেইটো কথাত গৈছা। আৰু মোৰ হিচাপত ল'ৰাই আৰাম পায় নেকি, কাৰণ ল'ৰাৰ পৰাইতো ওলাই না, এই ছোৱালীৰ পৰা ওলাই নেকি? যদি ওলাই কমেণ্ট বক্সত কবাচোন, মই নাজানো, কবা। বলতে পারলে না তো? আমি বলছি, जल्दी बोल। অবশ্যই মেয়ে। আচ্ছা কেন? যখন কাঠি দিয়ে কান খোঁচাও আরামটা কোথায় লাগে, কানে না কাঠিতে? बात तो सही है। আচ্ছা, ছোৱালীবিলাকে বেছি আৰাম পায়? আমিতো নাজানো না, আমি জানো যে আমাৰ ওচৰৰ পৰা ওলাই দিয়ে আমি আৰাম পাওঁ, কিন্তু ছোৱালীবিলাকে আৰাম পায়। তুমি এবাৰ মোৰ ওচৰত আহিবাচোন, মোৰ ইচ্ছা কৰি আছে। তুমি কি ক'লা এইবিলাক? ৰ তাল গাছে তাল ধরে তেঁতুল গাছে ভূত, ডিজিটাল বৌদিদের বড় বড় তাল গাছে তাল ধরবে না তো তোমার বুধা ধরবে, মূর্খ। ডিজিটাল বৌদিদের বড় 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 খালি কি বৌদিদেরই হয়? তোমারটো এত বহুত ডাঙৰ, মোৰ ওচৰত আহিবা আৰু ডাঙৰ কৰি দিম। গাইজ, মই এটা বেংগলী ডাইলগ মাৰি আছো, আপোনালোকে বেয়া নাপাব। তাল গাছে বাল ধরে তেঁতুল গাছে ভূত, ডিজিটাল মেয়েদের বাড়ি হাতে থাকে হুল। গাইজ, ডাইলগটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কৈ দিব, ঠিক আছে গাইজ। আৰু গাইজ, আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে গাইজ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰা। আৰু গাইজ, পিছৰ বেকগ্ৰাউণ্ড লাইট এইটো সকলোবোৰ মই চেঞ্জ কৰিম, অলপমান পইচা লাগিব, আৰু পইচাটো ইউটিউবৰ পৰা আহিলে আৰু ভাল হ'লে হয়। আৰু 2-এটা চেনেল আছে মোৰ, পামেই ইয়াত, তোমালোকে খালি ছাপোৰ্ট কৰিবা।